ধৰি আছোঁ সেই তেনেকৈ নবৌ এতিয়া 9টা বাজিলে আজি ডিনাৰত কি বনাম আজিতো নিৰামিষে বনাম আজি টেষ্টি বনাইছোঁ আজি বজাৰলৈ গ'লোঁ মানে উইকলি মই বজাৰটো কৰি লওঁ যিহেতু ৰুমত থাকোঁ এইবোৰ শাক পাচলি লৈ আহিলোঁ আজি বনালোঁ কিবা কিবি সেই বতৰটো বৰষুণো এইকেইদিন কি বনাওঁ চব এইটো পটল তিয়হ আৰু টেঙা এনেকুৱা টেঙা যে মই 10 টকাতে পালোঁ জানেনে আৰু চবতকৈ ফেভৰেট এইটো কণ বেঙেনা বহুত ভাল লাগে টেষ্টিকৈ ভাজি কি নবনামকৈ ভাবিলোঁ আজি বেঙেনা ফ্ৰাই কৰিম আৰু আজি খানাটো নিৰামিষ হ'ব দেই লৈছোঁ এনেকৈ সৰুকৈ 4 ভাগ কাটি ল'ম পাচলি যিহে দাম হৈছে বানপানী হৈছে কোনো ঠাইত সেইকাৰণে ছাপ্লাইটো কম হৈছে চাগে আপোনালোকৰ ফালে শাক পাচলিৰ দামবোৰ কেনেকৈ জনাবচোন তাৰপিছত আলু এটাও দি দিওঁ তেতিয়া টেষ্টি লাগিব বেছি খাই নহয় জানো আৰু সৰু বেঙেনাটো যে এইটো ঘৰুৱা ইমান ভাল লাগে নহয় খাই আৰু সোৱাদটোৱে বেলেগ গম পাইছেনে বহুত টেষ্টি পিঁয়াজ এটা কাটি দি লৈছোঁ গোটাকৈ মিহিকৈ কাটি লৈছোঁ জলকীয়াটোতো কম্পালচৰি মই জলকীয়া খাই ভাল পাওঁ ভাগৰ লাগি গৈছে তাৰপিছত এইফালে দিনটো কাম কৰা পিছতো ভাগৰ লাগি যায় তাৰপিছত বনাই খাব লাগে ভাজি কৰিছোঁ মই বেঙেনাখিনি আৰু তাৰপিছত তিয়হ চালাড এটা বনাই লওঁ মোৰ মানে তিয়হ চালাডটো বহুত ফেভৰেট ফালে এইকেইটা যে দেখিলে টেঙা পাত মধুসোলেং পাত আৰু মধুসোলেঙৰ দালি এখন বনালোঁ বেঙেনা ভাজি তিয়হ চালাডে আজি ৰাতি সাঁজটো খালোঁ দেই